এছাই জন্মনি ৰাভাৰ যি দুৰ্ঘটনা এই দুৰ্ঘটনাটো একচুৱেলি পৰিকল্পিত দুৰ্ঘটনা হয়। এই দুৰ্ঘটনাত বিভিন্ন পুলিচ প্ৰশাসন বিষয়াবিলাকৰ নাম সাঙুৰ খাইছে। আমি ইতিমধ্যে গম পাইছোঁ যে এছাই জন্মনি ৰাভাৰ মাকে এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰত তেতিয়াৰ SP লীনা দলে, আভাজ্যোতি ৰাভা আৰু কেইবাজন আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাই পৰিছে। গতিকে এইসকল ব্যক্তিক অতি শীঘ্ৰে তাৰমানে CBI তদন্তৰ আওতালৈ আনিব লাগে আৰু উপযুক্তভাৱে তেওঁলোকক দোষী সাব্যস্ত কৰি শাস্তি দিব লাগে। আৰু যেতিয়ালৈকে তেওঁলোকক কৰায়ত্ব নকৰি শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে আমাৰ ৰাভা জাতীয় সংগঠনসমূহৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব। আজি আমি বঙাইগাঁও জিলাৰ যিমান আমাৰ ৰাভা জাতীয় সংগঠন আছে সকলোৱে আমি আজি প্ৰয়াত এছাই জোনমণি ৰাভাৰ যিটো মৃত্যু, এই মৃত্যুৰ ৰহস্য আজিলৈকে ইমান দিন হ'ল, এসপ্তাহ পাৰ হৈ গ'ল, আজিলৈকে তাৰ মৃত্যুৰ ৰহস্য আমি ফাদিল হোৱা দেখা পোৱা নাই। আৰু মানে এই বিভিন্ন প্ৰচাৰ মাধ্যমেৰে আমি যদি জানিব পাৰিছোঁ যে যিসকল দোষী ইয়াত মানে প্ৰকাশ হৈ আছে, দোষী সাব্যস্ত হৈ আছে, গৃহ বিভাগৰ মানে শীৰ্ষ পৰ্যায়ৰ যিবিলাক আমাৰ আৰক্ষী বিষয়া, তেওঁলোকক আচলতে ৰক্ষণাবেক্ষণ দিয়াৰহে মানে এটা আমি এনেকুৱা দৃশ্য আমি দেখিবলৈ পাই আছোঁ। গতিকে অতি সোনকালে আমি CIDৰ পৰা CBI তদন্তৰ আমি মানে দাবী জনাইছোঁ আৰু CBI তদন্ত ক্ষীপ্ৰতাৰে কৰিব লাগে আৰু উচিত দোষী ইয়াৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে, সেইটো আমাৰ দাবী। আজি আমাৰ কাৰ্যসূচী আছে সমগ্ৰ গোটেই অসম জুৰি কাৰ্যসূচী আছে। আমাৰ ৰড ব্লক ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী, আৰু সেই অৱৰোধ কাৰ্যসূচী আমি বঙাইগাঁও জিলা যিসকল আমাৰ ৰাভা জাতীয় সংগঠন আছে আৰু চুকে আদি কৰি নিখিল ৰাভা সাহিত্য সভা, আমাৰ মহিলা পৰিষদ সকলোৱে মিলি আমি যৌথভাৱে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছোঁ। আমাৰ 9টা বজাৰ পৰা 12টালৈকে দিছে। তো এইখিনিৰ ভিতৰত আমি এই ৰড ব্লক কাৰ্যসূচীটো ৰূপায়ণ কৰি আছোঁ। জন্মনের হত্যাকারীক ফাঁসি দিও, জন্মনের হত্যাকারীক ফাঁসি দিও। লীনা দলে গ্রেপ্তার করো, গৃহ বিভাগ নিখিল সতন্ত্র জিন্দাবাদ। We want justice, no justice, no হুঁশিয়ার, পুলিশ প্রশাসন হুঁশিয়ার।